নমস্কাৰ বন্ধুসকল, মই ইউটিউব চেনেল দীপাংকৰ মেডিকেল ৰিচাৰ্চ চাবলৈ স্বাগতম জনাইছোঁ। আজি আমাৰ টপিকটো হৈছে বিভিন্ন শ্ৰেণীৰ ৰোগ। বিভিন্ন শ্ৰেণীৰ ৰোগটো মানুহৰ কি কাৰণত হয়, কি কাৰণে হয়। মানুহে সাধাৰণতে কিছুমান মানুহ এনেকৈ ভাবে যে অসুখ হ'লে আমি ডাক্তৰৰ ওচৰত দেখুৱাব লাগে, কিন্তু এই ধাৰণাটো সম্পূৰ্ণ শুদ্ধ নহয়। ছমাহৰ বছৰেকত যদি আমি ডক্তৰৰ ওচৰত নিজৰ শৰীৰটো পৰীক্ষা কৰি থাকোঁ, তেতিয়া আমাৰ নিজৰ কাৰণে ভাল। কাৰণ বহু সময়ত নিজেই নজনাকৈ কিছুমান বেমাৰ আমাৰ বা অসুখে আমাৰ গাত অলৰেডি বাহ লৈয়ে থাকে। বিশেষকৈ যেনেকৈ এতিয়া বৰ্তমান হৈ থকা উচ্চ ৰক্তচাপ, বহুমূত্ৰ ডায়েবেটিছ, এই আদি ৰোগবোৰ কথা বিশেষভাৱে প্ৰযোজ্য এই সময়ত। এনে ৰোগৰ দ্বাৰা আক্ৰান্ত ৰোগীয়ে তেওঁ যেতিয়া সেই ৰোগৰ দ্বাৰা আক্ৰান্ত হৈছে বুলি কথাটো সতকৈ গমেই নাপায়। যেতিয়াই গম পায় বহুত দেৰি হৈ যায়। সেইকাৰণে মাজে সময়ে আমি যদি ডাক্তৰৰ ওচৰত বা ডক্তৰক দেখুৱাই আমি পৰীক্ষা নিৰীক্ষা কৰি থাকোঁ, কিছুমান এনেকৈ লক্ষণ ধৰা পৰে। ঠিক সেইদৰে অন্যান্য কিছুমান ৰোগৰ ক্ষেত্ৰতো সেই ৰোগৰ সম্পূৰ্ণৰূপে দেখা নিদিলেও ডাক্তৰী পৰীক্ষাৰে লক্ষণসমূহ জানিব পাৰি। তেনে অৱস্থাত সময়মতে প্ৰতিবিধান ল'লে আমি আৰোগ্য লাভ কৰিব পাৰোঁ। গতিকে কেৱল অসুখ হ'লেই বা নহয়, সুস্থ অৱস্থাটো বছৰেকত বা দুবছৰ বা এবছৰ ডক্তৰৰ ওচৰত নিজৰ স্বাস্থ্য পৰীক্ষা কৰাটো ভাল। ডাক্তৰৰ পৰামৰ্শ মতেহে ব্যৱস্থা ল'লে আমাৰ স্বাস্থ্য অলপ উন্নতি নিশ্চয় হৈ থাকিব। এতিয়া প্ৰশ্ন হ'ল, অসুখ মানে কি? সাধাৰণতে সুখৰ অভাৱকে অসুখ বুলিব পাৰি, কিন্তু এই অসুখ দুই প্ৰকাৰ হ'ব পাৰে। এবিধ দৈহিক হ'ব পাৰে, আনবিধ মানসিক হ'ব পাৰে। অসুখৰ ৰোগ বা ব্যাধি শব্দৰেই প্ৰকাশ কৰা হয়। দৈহিক অসুখ হ'ল শৰীৰৰ স্বাভাৱিক অৱস্থাৰ মাজত দেখা দিয়া কিছুমান বেমাৰ বা বৈকল্য। আৰু কোনো ধৰণৰ জ্বৰ আদি হ'লে বা অন্য ৰোগৰ বীজাণুৰে সংঘটিত হ'লে তাক আমি দৈহিক অসুখ বুলিব পাৰোঁ। আনহাতে কোনো বিশেষ ঘটনা বা পৰিস্থিতিয়ে প্ৰভাৱত মন বা মস্তিষ্কৰ ওপৰত যদি চাপ পৰি মানুহৰ মনৰ স্বাভাৱিক প্ৰক্ৰিয়াটো যদি ব্যাহত হয়, তেতিয়া আমি তাক মানসিক ৰোগ বুলি ক'ব পাৰোঁ। বহু সময়ত মনৰ ওপৰত পৰা চাপ আৰু অত্যাধিক হ'লে মানুহে মানসিক ভাৰসাম্যটো হেৰুৱাই পেলায়। তেনে অৱস্থাকে আমি মানসিক ৰোগগ্ৰস্ততা বা বলিয়াদি বুলি কওঁ। এইটো হ'ল মানসিক অসুখৰ চৰম অৱস্থা। এনে চৰম অৱস্থাক আমি উপনীত নোহোৱালৈকে মানুহে মানসিক অসুস্থতাটো ভুগিব পাৰে। আমাৰ বিশ্ব স্বাস্থ্য সংস্থাই সংজ্ঞা দিছে যে স্বাস্থ্য হ'ল শাৰীৰিক আৰু মানসিক আৰু সামাজিকৰ এক সুব্যৱস্থা। কেৱল অসুখৰ অভাৱেই স্বাস্থ্য নহয়। ইয়াৰ অৰ্থ হ'ল দৈহিক আৰু মানসিক সুস্থতাৰ অধিকাৰী কোনো ব্যক্তিক এক সুস্থ বা স্বাভাৱিক সামাজিক পটভূমিত থকা দেখিবলৈ পালেহে প্ৰকৃততে সেই ব্যক্তিক স্বাস্থ্যৱান আখ্যা দিব পাৰি। ব্যক্তিৰ দৈহিক অৱস্থাৰ সৈতে তেওঁৰ মানসিক অৱস্থাৰ যিদৰে এৰাব নোৱাৰা সম্বন্ধ আছে, সেইদৰে তেওঁৰ সৈতে সামাজিক অৱস্থাও ওতঃপ্ৰোতভাৱে সম্পৰ্ক জড়িত হৈ আছে। উদাহৰণস্বৰূপে এতিয়া বৰ্তমান আমাৰ দেশত সামাজিক অৰ্থব্যৱস্থাৰ বাবে বহু যুৱক যুৱতী নিবনুৱা হৈ থাকিবলগীয়া হৈছে। দীঘলীয়া সময়ৰ বাবে কৰ্মহীন হৈ থকাৰ কাৰণে তেওঁলোকৰ বহুতে মানসিক অৱসাদ বা উদ্বিগ্নতাত ভুগিছে। এনে মানসিক ৰোগৰ চাপ তেওঁলোকে পৰিয়ালৰ অন্য লোকৰ ওপৰতো সম্প্ৰসাৰিত কৰিছে। গতিকে পৰিপূৰ্ণ স্বাস্থ্য বুলিলে কেৱল ব্যক্তিৰ কথাকে নাহে, তাৰ লগে লগে সমগ্ৰ সমাজৰ কথাও আহে। এয়া এক দীঘলীয়া প্ৰক্ৰিয়া। এনে প্ৰক্ৰিয়াত কৃতকাৰ্য লাভ কৰা নাযায়। সেইকাৰণে বৰ্তমান ক্ষেত্ৰত আমি ব্যক্তিৰ ৰোগমুক্তিৰ কথাৰ ওপৰত বেছি আলোচনা বা সচেতন হ'ব লাগে। দৈহিক ৰোগবোৰ বেছিভাগ ক্ষেত্ৰত শৰীৰৰ যন্ত্ৰ বিকৃতিৰ ফলতহে ঘটে। উৎপত্তি কাৰণ অনুসৰি এইবোৰক সাধাৰণভাৱে ভাগ কৰা হৈছে কিছুমানে। যেনে হৈছে আমাৰ প্ৰথমটো হৈছে জন্মগত ৰোগ। জন্মৰ পৰাই কিছুমান ৰোগৰ মানুহ থাকিব পাৰে। মাতৃগৰ্ভত থকা সময়তো কোনো এনে অংগ প্ৰত্যংগ গঠন বা বৃদ্ধি অস্বাভাৱিকতাৰ ফলত কিছুমান শাৰীৰিক বিকৃতি উদ্ভৱ হয়। যেনে কোনো ক্ষেত্ৰত জন্মৰ সময়ত অতিৰিক্ত এটা আঙুলি বা ওঠত ফাক থকা আদি আমি দেখি পোৱা যায়। আকৌ কিছুমান জন্মগত ৰোগ জন্মৰ লগে লগে দেখা পোৱা নগ'লেও পিছত দেখা পোৱা যায়, যেনে তেজ, মাংসপেশী ইত্যাদি ৰোগ। এইবোৰ ৰোগ বহু ক্ষেত্ৰত বংশানুক্ৰমেও দেখা পোৱা যায়। পিতা মাতাৰ ৰোগৰ সন্তানৰ শৰীৰত বহু বছৰ ধৰি পিছতহে এই বেমাৰবোৰ ফুটি উঠে। তাৰপিছতো হৈছে বীজাণুৰ দ্বাৰা হোৱা ৰোগ। বেছিভাগ ৰোগেই সংঘটিত হয় বীজাণুৰ দ্বাৰা। কলেৰা যেনে টাইফয়েড, বসন্ত ইত্যাদি ৰোগৰ মূলতঃ হৈছে বীজাণু। তাৰ ৩ নম্বৰটো হৈছে অপুষ্টিজনিত ৰোগ। যেনে খাদ্য গ্ৰহণত যদি আমি হীনদেহী ঘটনাৰ ফলত নানা ৰোগৰ উৎপত্তি হ'ব পাৰে। ঠিকমতে মাংস খোৱা বা যদি প্ৰটিনৰ আদি অভাৱত আমাৰ ৰিকেটছ, বেৰী আদি ৰোগ দেখা পোৱা যায়।
আকৌ বৰ বেছি খাদ্যৰ প্ৰাণযুক্ত বা খাদ্য গ্ৰহণৰ ফলত আমাৰ শৰীৰত চৰ্বি গোট খাই তাৰ ফলতো আমাৰ নানান ৰোগৰ উদ্ভৱ হ'ব পাৰে। তাৰ 4 নম্বৰটো হৈছে আমাৰ বিপাকীয় ৰোগ। বিপাকীয় ৰোগ মানে হৈছে আমাৰ শৰীৰত থকা কিছুমান বিভিন্ন গ্ৰন্থি স্বাভাৱিকভাৱে কামৰ বাবে শৰীৰৰ বিপাক কাৰ্য বা ক্ৰিয়া অৰ্থাৎ খাদ্য সুচাৰুৰূপে শৰীৰত মিলি যোৱা দৰকাৰ। গ্ৰন্থিবোৰে যদি ঠিকমতে কাম কৰিব নোৱাৰিলেহেঁতেন বা নোৱাৰে বা তেতিয়া আমাৰ নানা ৰোগ হ'ব পাৰে। বহুমূত্ৰ ৰোগো ইয়াৰ এটা অন্যতম উদাহৰণ হৈছে। তাৰ 5 নম্বৰটো হৈছে আমাৰ আঘাতজনিত ৰোগ। নানান পৰিস্থিতি মানুহে আঘাত পায়, যিবোৰ ৰোগত ভুগিবলগীয়া হয় সেইবোৰক আমি আঘাতজনিত ৰোগ বুলি কওঁ। বৰ্তমান সময়ত এনে আঘাতজনিত ৰোগৰ সংখ্যা বেছিকৈ বাঢ়িছে, কাৰণ যন্ত্ৰৰ প্ৰাদুৰ্ভাৱ কাৰণে আজিকালি প্ৰায় দুৰ্ঘটনাবোৰ বা দৈনিক ঘটনা আমাৰ পৰিণত হৈ দেখি পোৱা যায়। এনে দুৰ্ঘটনাত দেহত হাড় ভাঙে, ধমনী বা শিৰাত ক্ষতি হয়, মূৰত দুখ পায়, মূৰত আঘাত লাগে, ফলত মানুহ পংগু হৈ যাব পাৰে। তাৰ আমাৰ 6 নম্বৰ টপিকটো হৈছে যে বিষজনিত ৰোগ। বৰ্তমান সময়ত নানান ধৰণৰ বিষাক্ত পদাৰ্থৰ প্ৰভাৱত বহুত ৰোগ হ'ব পাৰে। আধুনিক কালত এনে ৰোগৰ সংখ্যা বেছি হৈছে, কাৰণ কল কাৰখানা, গাড়ী মটৰ আদি ধোঁৱাই বায়ুমণ্ডলটো আমাৰ দূষিত কৰি ৰাখিছে। এই দূষিত বায়ু আমি সেৱনৰ ফলত আমাৰ নানান ধৰণৰ বেমাৰ সৃষ্টি হৈছে। তাৰ 7 নম্বৰ পইণ্টটো হৈছে আমাৰ কোষ ক্ষয়জনিত ৰোগ। কোনো কাৰণত যদি আমাৰ শৰীৰত কোষবোৰ ক্ষয় হয় বা কোষত অদৰকাৰী পদাৰ্থ গোট খালে এনে ৰোগ হ'ব পাৰে। তাৰ 8 নম্বৰ টপিকটো হৈছে আমাৰ কোষ বৃদ্ধিজনিত ৰোগ। কোনো কাৰণত যদি আমাৰ কোষবোৰ বৃদ্ধি নহয়, কোষ বৃদ্ধি হ'লেও নানা ৰোগ হ'ব পাৰে। কেঞ্চাৰ জাতীয় এই ৰোগৰ এটা 1 নম্বৰ প্ৰধান কাৰক। 9 নম্বৰটো হৈছে বৃত্তিগত ৰোগ। কিছুমান ৰোগৰ বিশেষ কৰ্মত নিযুক্ত লোকৰ মাজত বেছিকৈ দেখা পোৱা যায়। যিসকল টিন, এডজাষ্টাৰ আদি কাৰখানাত কাম কৰি থাকে তেওঁলোকৰ হাঁওফাঁওৰ ৰোগ হয়। এক্স-ৰে কাম কৰা সকলৰ মাজতো লিক'মৰিয়া নামৰ এবিধ ৰোগৰ বেছিকৈ হোৱা দেখা পোৱা যায়। ভুল ঔষধজনিত ৰোগৰ 10 নম্বৰ পইণ্ট হৈছে আমাৰ ভুল ঔষধজনিত ৰোগক ইংৰাজীত ইউট্ৰজেনিক্স ৰোগ বোলে। বহু সময়ত ডক্তৰে ৰোগ ধৰিব নোৱাৰি প্ৰকৃত ৰোগৰ ঠাইত আন ৰোগৰ চিকিৎসা কৰে, ফলত ৰোগীয়ে লাঞ্ছনা বহুতো ভুগিবলগীয়া আমি দেখিবলৈ পাওঁ। আকৌ আজিকালি বহুতো এনেকৈ বিজ্ঞান পঢ়ি নিজে দৰৱ কিনি খায়, সেইটো বেছি মাৰাত্মক। ইয়াৰ ফলতো আমাৰ ইউট্ৰজেনিক ৰোগ হ'ব পাৰে। সেইবাবে আমি নিজে ডক্তৰ হ'ব নালাগে। আচলতে নিজৰ বেমাৰ কি হৈছে নোহোৱাকৈ আমি নিজে ক'ৰবাত দোকানখনৰ পৰা গৈ বা বিজ্ঞাপন চাই আমি দৰৱ কিনি খোৱাটো একেবাৰে কৰিব নালাগে। সেইটো একদম মানে বহুত আজি বৰ্তমান সময়ত বেছিকৈ হৈছে বস্তুটো, যে নিজে ক'ৰবাত বিজ্ঞাপন এটা দেখিলোঁ বেমাৰটো দৰৱ এটা, সেইটো বেমাৰ সেইটো নহ'বও পাৰে। সেইকাৰণে সেইটো কথা মন দিব লাগে। ভিডিঅ'টো বেছি অলপ দীঘল হ'ল আজি। প্লিজ যদি মোৰ ভিডিঅ'টো চাই ভাল পাইছে, লাইক কৰি দিব, ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।